Kenapa nak? Usah nak. उसमें देखना उसमें देखना Kita bana betul tahu. बढ़िया तब क्या Boleh bana? देखिए मैं टेस्ट करती हूँ पता नहीं कैसा बना बहुत ही टेस्टी बना है जो वहाँ लड़के खाने के लिए आते हैं ना वो कहते हैं ना हेवन इट्स रियली हेवन हेलो एवरीवन नमस्कार बंधु बान्धवीসকল आशा करूँ আপোনালোক সকলো ভালে আছে মোৰো বৰ্তমান ভালেই আজি 2021 চনৰ শেষৰটো দিন মোৰ ফালৰ পৰা আপোনালোক সকলো লোকে থাকি বহুত বহুত শুভেচ্ছা আৰু শুভকামনা আপোনালোক আহিবলীয়া দিনকেইটা যাতে সুখৰ হওক আনন্দৰ হওক আৰু সুখ শান্তিৰে ভৰি পৰক তাৰে কামনা কৰিছোঁ মই আজি অনুপমা স্পেশাল কি বনাও তেন্তে বলক ভিডিওটো দেৰি নকৰি স্টাৰ্ট কৰোঁ বলক তাৱাত ললোঁ তাত ঘিউ লৈছোঁ অকণমান মই এচামুচ লৈছোঁ ঘিউখিনি মিহলাই পেলাই গোটেইখনতে লগাই দিলোঁ আপোনালোকে বাটাৰো দিব পাৰে আৰু ৰিফাইন তেলো দিব পাৰে এফালে পনীৰ লৈছোঁ মই চব্জি যেনেকৈ দিওঁ তাতকৈ অলপ বেছি ডাঙৰকৈ কাটিছোঁ মই অলপ এফালে চাৰিচুকীয়াকৈ কেপচিকাম কাটি লৈছোঁ পিঁয়াজো মই এফাল কাটি পেলাই এৰুৱাই লৈছোঁ পিঁয়াজখিনি এনেকৈ এইখিনি ইয়াতে মই অলপ দেৰি নিমখ দি পেলাই ফ্ৰাই কৰি ল'ম এইখিনি চাও অলপ ফ্ৰাই হৈ গৈছে মানে নৰম হৈ গৈছে অকণমান তাৰপৰা ইয়াতে মই অলপ নিমখ দি দিলোঁ নিমখ দি পেলাই আৰু অলপ দি ভাজিলোঁ ভাজি পিছত তাত আৰু মই ঘিউ দিয়া নাই সেইখিনিতে মই এতিয়া বন্ধাকবি পাত লৈ লৈছিলোঁ এনেকৈ কটা না মই পাতখিনি এৰুৱাই লৈছোঁ এনেকৈ এইখিনিও অলপ মই সিজিবলৈ দিম ইয়াতে চাওক মই কাঢ়ি ল'লোঁ ইয়াতে মই কি দিওঁ চাই লওক আপোনালোকে মই কেপচিকাম দিছোঁ মাজত দিম পনীৰডোখৰ সেইকাৰণে তলত কেপচিকাম পিঁয়াজ আৰু বিলাহী গোলকৈ কাটি লৈছিলোঁ সেইখিনি দিছোঁ তাৰপিছত দৈ দিছোঁ টেঙা দৈটো দিয়া নাই ইমান টেঙাও নহয় এইখিনি ইমান মিঠাও নহয় ঘৰত বনোৱা দৈ হয় তাতে মাজতে মই এইখিনি পনীৰখিনি দি দিছোঁ তাৰপিছত আকৌ ৰিপিট কৰিম এফালে চচ দি ল'ম তাৰপিছত দৈ দি আকৌ পিঁয়াজ দি পেলাই আকৌ কেপচিকাম দি এনেকৈ বন্ধ কৰি দিম তাৰপিছত মোৰ এই কেকটো বাৰ্গাৰ ৰেডি হৈ যাব তাৰ ওপৰত মই জলকীয়া অকণমান দিলোঁ তাৰপৰা ক'লা নিমখ অকণমান দি দিছোঁ টেষ্টৰ কাৰণে বহুত টেষ্টি হৈছে খাবলৈ ক'বলৈ মোৰ ভাষাই নাই ইমান টেষ্টি হৈছে খাবলৈ আৰু হেল্ডিও হয় এইটো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু যদি বেয়া পায় তেন্তে সেইটো জনাব বুলি মই আশা কৰিছোঁ কাৰণ কিয় বা বেয়া পালে আপোনালোকে নজনালে মই কেনেকৈ গম পাম সেইকাৰণে কিয় বা বেয়া পাইছে আপোনালোকে জনাব বুলি মই বহুত আশা কৰিছোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম আৰু আকৌ এবাৰ মোৰ ফালৰ পৰা আপোনালোকক হেপী নিউ ইয়েৰ অল অফ ইউ গাইজ বাই বাই